কবিতার শিরোনাম ভগবান কোন। মোর ভগবান তুমি দাদা, তোমার নাম তোমার গান, তোমাৰ গানত বিচাৰি পাওঁ পৃথিৱীৰ সকলোখিনি দাদা। ভগৱান বুলি ক'লে তোমাকেই ভাবো দাদা, তোমাৰ গান মোৰ দেহৰ শিৰে শিৰে বৈ আছে। তুমি গোৱা মন যেন মায়াবিনী আৰু বহুতো হাজাৰ বিজাৰ গান তোমাৰ কণ্ঠত কি যাদু আছে দাদা, যাৰ বাবে সকলোৰে মৰমৰ জুবিন দা। তোমাক বহুতেই পগলা বুলি ইটিকিং কৰে নহয় জানো, কিন্তু সেইবোৰ মানুহেই মন্দিৰ নাম কৰে, তোমাৰ গান নুশুনাকৈ থাকিব নোৱাৰো দাদা। বছৰৰ পিছত বছৰ আহি থাকিলেও তোমাৰ দৰে লুৎকণ্ঠাৰ গৰাকী আন কোনোৱেই হ'ব নোৱাৰেও দাদা, কোনোৱেই হ'ব নোৱাৰে। নামঘোষা, দিহানাম, বিয়ানাম এইবোৰ সকলোকে আদি কৰি সাংস্কৃতিক জগতত তোমাৰ এক বিশেষ অৱদান দেখিলো দাদা, বিশেষ অৱদান দেখিলো দাদা। তুমি সদায় আকাশৰ ধ্ৰুৱতাৰাটোৰ দৰে আমাৰ মাজত জিলিকি থকা। ধন্যবাদ।